Hello everyone Assalamuwalaiqum good morning এতিয়া ৰাতিপুৱা 10:30 বাজিছে আৰু আনে টোপনি গৈ আছে মই গা পা ধুলো আনে গা ধোৱা নাই তাই এনে টোপনি গল আৰু মই গা পা ধুলো পাকঘৰত অলপ কাম আছিল সেইখিনি কৰিলো মানে সাফা কৰা সো হেকিটা হৈ গল এতিয়া একো কাম নাই কিয়া সো মই এতিয়া গপলা অলপ তপজিটো পহুংগৈ আৰু কিমান 28,000 এনুকা আছে সাগে আৰু একিটা পহিব বহুত টাইম লাগিব সো মই হেকিটা অলপ পহুংগৈ যেতেলো কানায় টোপনি যায় বলক মোৰ লগত এটো আনায়া পুৰা টোপনি গৈ আছে আৰু মই আঠা চটো একো লগাই দিয়া নাই সো আজি মই নাই কিয়া এনে তুন কিতাব দিনতো মই থাকে সো মই ঘৰুৱা আঠৰটো দি দিও কিন্তু আজি নাই দিয়া আৰু মই পকাত বহি লৈছো পকাৰ পৰা পুৰা দেখা যায় আনায়াক সো মই ইয়াৰ পৰা তাক চাই থাকিব পাৰিম 11:30 বাজিবই আৰু আনায়া উঠি গৈছে এতিয়া উঠি গৈছা উঠি গৈছিলে উঠি গৈছা আনায়া উঠি গৈছে जी गाड़ी पर ना लगे 11:30 बजे गोल गाड़ी पर ना लगे पापा बोला गाधवा सो फटाफट या गाधवाई दियो और तुम रखी पेलाय बाय पिছত লগ পাম মানে তেল মালিশ হৈ গল আৰু এতিয়া গাধৱাই দিম সো এতিয়া যাব মাৰ কুছত অলপ টাইমৰ কাৰণে আৰু মই পানী চিনি ৰেডি কৰিম পিছত গা ধুই আনে গা পা ধোৱা হৈ গল আৰু তাইক অলপ ফিডো কৰালো সো এতিয়া তাই খেলি আছে আৰু আজানো দিলে 12:30 হৈ গল আৰু এতিয়া মই আনেক মাৰ্টাত দি পেলা নামাজ পঢ়িব যামগৈ মাই নাই কিয়া আহি আছে সো এতিয়া তুন খেলি আছে আহিলে মাৰ্টাত দি পেলা পিছত মই নামাজ পঢ়িব যামগৈ তো আনে উটা কত আছা এই আমি তো তাই আছা আমি তাত ও জেতাত বই পেলে খেলা এইয়া চুচু এয়া ভৰি খাই আছে ভৰি খাব লৈছোঁ এইয়া ইয়াৰ দাঁতে আহি গৈছে সো মই তাইক দাঁতে তাত দি আহোঁ আনাৰ কাপোৰ চেঞ্জ কৰি দিলোঁ হেল্ল' এভৰিৱান গুড ইভিনিং সো মই এতিয়া আহিছোঁ পাকঘৰত আৰু মোৰ ইফতাৰ ৰেডি হৈ গ'ল খালি পুগুৰীটো আছে এইটো বনাই আছোঁ আৰু আনাই আছে মাৰ লগত মায়ে লৈ গৈছে অলপ সো মই ফটাফট পুগুৰীটো বনাওঁ আৰু বাল্টিংটো দেখি আছে টেপটো পুৰা মানে জাম হৈ গৈছে সো পানী হৈ যায় আজি কেইদিন ধৰি এনেকুৱা হৈ আছে ঠিক কৰিব পৰা নাই সো বাল্টিংটো এনেকৈ দি থৈ দিওঁ এয়া মই ফল চল কাটি পেলাই ৰেডি কৰিলোঁ আৰু এইফালে পুকুৰীখিনি বনাই আছোঁ সো আমাৰ ইফতাৰ ৰেডি হৈ গ'ল খালি খজোৱা বাকী আছে আৰু একো নাই তৰমুজ আধা ফ্ৰিজত আছিল কাটিব পাহৰিয়ে গৈছোঁ আৰু এতিয়া মই কৈছোঁ চব ফটাফট তৰমুজটো কাটি লওঁ
আমাৰ ইফতাৰ কৰা হৈ গ'ল আৰু মই জাষ্ট নামাজ পঢ়িলোঁ এইটো ৰুমতে পঢ়িছোঁ আজি মাহী গ'লগৈ সোনকালে আৰু আনাই টোপনি গ'ল চ' মই আঁঠুৱাটো লগাই দিছোঁ তো আজি ব্লগটো ইয়াতে এণ্ড কৰিলোঁ এতিয়া অলপ গাটো বেয়া লাগি আছে শুই থাকিম চ' এইটো ব্লগ ইয়াতে এণ্ড কৰিলোঁ যদি ভাল লাগে তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চ' বাই নেক্সট ব্লগত লগ পাম বাই